আজি মই যেটো কথা ক'ব ওলাইছো হেতু আছে কেনেদৰে আপোনালোকে এটা ইউটিউব চেনেল খুলিব। ঠিক আছে, মই ভিডিঅ'টোত দেখাই দিম প্ৰচেছটো কেনেদৰে আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগে বা খুলিব লাগে। কিন্তু তাৰ আগতে এটা কথা আপোনালোকক কৈ দিওঁ, ইউটিউব চেনেলত কিছুমান ৰুলছ আহিছে নতুনকৈ। এই ৰুলছসমূহ হৈছে যে আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ অৰ 4000 ৱাচ টাইম আনিব লাগিব, তেতিয়াহে আপোনালোকে ইউটিউবৰ পৰা ইনকাম কৰিব পাৰিব। ফাৰ্ষ্ট কথা, আপোনালোকৰ লগত এটা 4G হাই স্পীড 4G নহয় হাই স্পীড ইণ্টাৰনেট কানেকশ্যন থাকিব লাগিব, তেতিয়া আপোনালোকে ভিডিঅ'সমূহ সহজে আপডেট কৰিব পাৰিব। আৰু লগতে এটা কথা, মোৰ এই চেনেলটো মই নতুনকৈ খুলিছোঁ, তলত দেখিব পাব ছাবস্ক্ৰাইবাৰ বাটনটো প্ৰেছ কৰি দিব আৰু তাৰ লগতে বেল আইকন এটা আছে, সেই বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া কি হ'ব, মই যিবোৰ নতুন ভিডিঅ' আপডেট কৰিম সেইবোৰ ভিডিঅ' আপোনালোকে ফাৰ্ষ্টে পাব, চবচে ফাৰ্ষ্টে। তেতিয়াহ'লে ব'লক মোবাইলত আপোনালোকক দেখাই দিছোঁ কেনেদৰে মই এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিম, আপোনালোকে কেনেদৰে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব। আমি আহিছোঁ আমাৰ মোবাইল ডেস্কবৰ্ডত। দেখুৱাম ইয়াত কেনেদৰে আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব। প্ৰথম কথা, আপোনালোকৰ মোবাইলত ইমেইল ক্ৰিয়েট কৰা হৈ থাকিব লাগিব আগতীয়াকৈ বা বনাই ল'ব লাগিব। বা বনোৱা এটা ইমেইল কেনেদৰে বনাব তাৰ প্ৰচেছ মই আপোনালোকক পিছত জনাম। বৰ্তমান জনাওঁ আপোনালোকক কেনেদৰে আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব। ইয়াত আপোনালোকে দেখা পাইছে একচেপ্ট এণ্ড কণ্টিনিউ, ইয়াত ক্লিক কৰিম। তাৰ প্ৰথম ইয়াত হেল্প মেক ক্ৰোম বেটাৰ বাই চেণ্ডিং ইউজেছ ষ্টেটিষ্টিক্স এণ্ড ক্ৰেছ ৰিপৰ্ট টু গুগল। আপোনালোকে যিবোৰ ইয়াত কৰিব তাৰ ৰিপৰ্টসমূহ আপোনালোকে গুগললৈ পঠিয়াব পাৰিব, হেল্থ ছাৰ্ভিচলৈ। আমি তালৈ নপঠিয়াওঁ বা পঠিয়াবও পাৰোঁ পিছত, বাৰু এইটো থাকক। এতিয়া আমি একচেপ্ট এণ্ড কণ্টিনিউ কৰিম। একচেপ্ট আৰু এতিয়া কণ্টিনিউ কৰাৰ পিছত আপোনালোকক ইয়াত ইমেইল চিলেক্ট কৰিব কয়। মোৰ 3টা ইমেইল বনোৱা আছে বৰ্তমান মই যিটো ইয়াত এটা তলত নতুন ইমেইল আছে সেই ইমেইলটো দি মই ইয়াত এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিম। তাৰপিছত মই অ'কে মাৰিলোঁ, হৈ গ'ল। এতিয়া আমি ইয়াত লিখিম youtube.com। ইয়াত www.com নিজে আহি যায়। আপোনালোকে এটা ডেস্কটপৰ নিচিনা এটা কম্পিউটাৰ টাইপৰ আপোনালোকে ইয়াক ইউজ কৰিব পাৰে। কেনেদৰে কৰিব, আপোনালোকে ওপৰত দেখি আছে 3 ডট, ইয়াৰ ওপৰত ইয়াত 3 ডটত ক্লিক কৰিলোঁ, ৰিকুৱেষ্ট ডেস্কটপ চাইট, ঠিক আছে, ইয়াত ক্লিক কৰি দিলোঁ। আমাৰ ইণ্টাৰনেট কানেকশ্যনটো অলপ শ্ল' আছে, যাৰ বাবে মোৰ লোডিং বেছি হৈছে, বেছি সময় লয়। আমি ইউটিউবত আহি গ'লোঁ। এতিয়া আপোনালোকক জনাম কেনেদৰে আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব। দেখা পাইছে ইয়াত এটা পিকচাৰ আৰ্টৰ টাইপৰ এটা ফটো আছে, তাত আপুনি ক্লিক কৰিব।
ইয়াৰ পিছত আমি মাই চেনেলত যাম। ইয়াত য'ত আপোনালোকে মাই চেনেল দেখি আছে তাত ক্লিক কৰিম। মাই চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াত দেখাব কেনেদৰে আপোনালোকে ইয়াত কি নাম দিব আপোনালোকে দিব পাৰে। বৰ্তমান মই ইয়াত দিছোঁ YouTube ওকে। ইয়াৰ পিছত আমি ইয়াক ক্ৰিয়েট চেনেল কৰিম। বৰ্তমান মই এনেই এটা চেনেল বনাইছোঁ ইমেইলটোত, সেইকাৰণে মই এনেকৈ ইউটিউব দিছোঁ। ঠিক আছে, ইয়াত মই ক্ৰিয়েট কৰিলোঁ। ইয়াত ক্ৰিয়েট চেনেল বুলি আছে, তাত ক্লিক কৰি দিলোঁ। তাৰপিছত আপোনালোকৰ এই চেনেলটো বনি যায়। ইয়াত আপোনালোকৰ চেনেলটো বনি গ'ল। বৰ্তমান এতিয়াও বনা নাই। আপোনালোকৰ ইয়াত আৰু কিছুমান কাম আছে। সেই কামবোৰ হৈছে আপোনালোকে ইয়াত যাব লাগিব চেনেল, কাষ্টমাইজ চেনেল। ঠিক আছে, কাষ্টমাইজ চেনেলত আমি ক্লিক কৰি দিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা আপোনাৰ পিকচাৰটো দিব। আপোনালোকে আৰ্ট মানে আপোনালোকৰ চেনেল আৰ্টটো দি দিব। তাৰপিছত আপোনালোকে ইয়াত ভিডিঅ' আপলোড কৰিব পাৰিব। ঠিক আছে, ইয়াৰ মেইন কথাখিনি মই আপোনালোকক জনাই দিছোঁ, কেনেদৰে আপোনালোকে ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। বৰ্তমান নোৱাৰে, কিন্তু পিছলৈ পাৰিব। চ' আমি ক্ৰিয়েট ষ্টুডিঅ'ত ক্লিক কৰিছোঁ। ক্ৰিয়েট ষ্টুডিঅ'ত যেতিয়া ক্লিক কৰিম, ইয়াত দেখাইছে আমাৰ ন' ভিডিঅ'। ঠিক আছে, কাৰণ আমি বৰ্তমানে ভিডিঅ' চেণ্ড কৰা নাই। চ' আপোনালোকে ইয়াত যিটো মনিটাইজেশ্যন কৰিব লাগিব আপোনালোকে ইয়াত দেখাই দিছোঁ। ইয়াত চেনেল বুলি লিখা আছে, এইটো চেনেলটোত ক্লিক কৰি দিব। চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ভেৰিফাই আহিব, কিন্তু ভেৰিফাই কৰিলেই নহ'ব, ইয়াত পাৰ্টনাৰ ভেৰিফাই থাকিব লাগিব। ঠিক আছে, ইয়াত ভেৰিফাইত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ প্ৰচেছ আহিলে আপোনালোকৰ একাউণ্টটো ভেৰিফিকেশ্যন কৰা। ঠিক আছে, ইয়াত মই ইণ্ডিয়া কাণ্ট্ৰি চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে কেনেদৰে ইয়াত লিখা আছে হাউ শ্বল বি ডেলিভাৰী দ্য ভেৰিফিকেশ্যন কোড টু ইউ। কেনেদৰে আপোনালোকে ইয়াৰ ভেৰিফিকেশ্যন কোডটো পাৰ্ক কৰিব বিচাৰে, মানে ল'ব বিচাৰে। কল কৰি মানে কল কৰাই বা টেক্সট মেছেজ কৰি। মই ইয়াত টেক্সট মেছেজ লিখি দিছোঁ। তাৰপিছত মই যিকোনো এটা নম্বৰ ইয়াত টাইপ কৰি দিম। তাৰপিছত ছাবমিট কৰি দিলোঁ। লগতে মোৰ মোবাইলত এটা কোড আহিলে 540। মই দেখাই দিছোঁ ইয়াত 540 737। তাৰপিছত আমি ইয়াক ছাবমিট কৰি দিলোঁ। ইয়াত লিখা আহি গ'ল কংগ্ৰেচুলেশ্যন ইউৰ ইউটিউব একাউণ্ট ইজ নাও ভেৰিফাই। মানে মোৰ একাউণ্টটো ভেৰিফাই হৈ গ'ল, ইউটিউব একাউণ্টটো। ইয়াত এতিয়া আপোনালোকৰ ভেৰিফাই বুলি আহিলে, ইয়াত অলপ পিছত পাৰ্টনাৰ ভেৰিফাই বুলি আহিছে। তাৰপিছত মেইন কথা আপোনালোকে কেনেদৰে ইয়াত ইনকাম কৰিব পাৰিব, তাৰ বাবে ইয়াত লিখা আছে মনিটাইজেশ্যন। ইয়াত মনিটাইজেশ্যনত ইনেবল কৰিব লাগিব। ইয়াত ইনেবলত যিটো আছে অপশ্যন, তাত মই ক্লিক কৰিছোঁ। ইয়াত আহিছে ষ্টাৰ্ট ৰেড এণ্ড এগ্ৰি টু ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰাম ষ্ট্ৰীম। ইয়াত ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত আপোনালোকৰ ইয়াত কিছুমান ৰুলছ আহি গৈছে। ইয়াত ঠিকছে
এইবোৰ আপোনালোকে পঢ়িব, নপঢ়িলে আপোনালোকে হয়তো পিছলৈ নাজানিব পাৰে। ৰুল এণ্ড ৰেগুলেশ্যন গোটেইখিনি বিষয়ে লিখা আছে, কেনেদৰে আপোনালোকে মনিটাইজেশ্যন কৰিব পাৰিব, কি কৰিব পাৰিব চব লিখা আছে। বৰ্তমান মই নপঢ়োঁ সেইবোৰ, আপোনালোকে হয়তো পঢ়ি ল'ব পাৰে যদি বিচাৰে, কাৰণ আপোনালোকৰ কাৰণে প্ৰব্লেম হ'ব পাৰে পিছত, কাৰণ বৰ্তমান মই জানো কাৰণে মই নপঢ়োঁ। তাৰপিছত কৰিলোঁ ইয়াত 3 ডটত, ইয়াত যিকেইটা ডট আছে সেইকেইটা মই ফিল আপ কৰি দিলোঁ। তাৰপিছত আই একচেপ্টত ক্লিক কৰি দিলোঁ। তাৰপিছত ছেকেণ্ড আহিলে চাইন আপ ফৰ এডচেন্স, ইয়াত ষ্টাৰ্ট কৰি দিলোঁ। তাৰপিছত তলত আহিব, আপোনালোকে ইয়াত লিখা থাকিব ইউ উইল বি ৰিডাইৰেক্ট টু এডচেন্স লিংক your exciting AdSense account you create a new once if you do not have once you have complete this process you will be redirect back to YouTube। আপোনালোকে ইয়াত কৈছে যে আপোনালোকে যেতিয়া এডচেন্সৰ কাম হৈ যাব তেনেহ'লে তাৰপিছত আপোনালোকে ইয়াত ইউটিউবত আকৌ বেক হৈ আহিব পাৰিব। চ' নেক্সট যিটো আছে লিখা আছে তলত নেক্সট বুলি ক্লিক কৰি দিলোঁ। ভিডিঅ'টো অলপ লম্বা হৈ যাব, কিন্তু আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণ নাচায় তেনেহ'লে আপোনালোকে একো বুজি নাপাব। তাৰপিছত আকৌ ইয়াত ক'লে যে ইমেইল চিলেক্ট কৰক, মই যিটো কৰিছিলোঁ আপোনালোকক ইউটিউবটো ইয়াত চিলেক্ট কৰিলোঁ। তাৰপিছত আমাৰ এই এডচেন্স যিটোৰ পৰা আমি ইনকাম কৰিব পাৰিম পিছলৈ, যেতিয়া আমাৰ ইউটিউব চেনেলটো গ্ৰ' হ'ব। তাৰপিছত ইয়াত যেতিয়া আপোনালোকৰ এডচেন্সত পইচা আহিব তাৰ পৰা আপোনালোকে বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। ঠিক আছে, আমাৰ যিটো চেনেল URL হয় এইটো ৰিডাইৰেক্ট কৰি লয় নিজে নিজে। তাৰপিছত একচেপ্ট এডুকেশ্যন, তাৰপিছত এডুকেশ্যনত ক্লিক কৰিলে অলপ লুডিং লৈছে, তেতিয়ালৈকে মই ইয়াত খোল খাই গ'ল। এতিয়া ৰিডাইৰেকশ্যন ইউ টু ইয়ৰ হোষ্ট আহি গৈছে। তাৰপিছত একাউণ্ট মনিটাইজেশ্যন ফিউচাৰ, চ' নিজে ৰিডাইৰেক্ট হৈ গ'ল, কাৰণ মই এডচেন্স ৰিকুৱেষ্ট অলৰেডি হৈ গৈছে। ছেট মনিটাইজেশ্যন প্ৰচেছন, ঠিক আছে, ইয়াত ক্লিক কৰিলোঁ। তাৰপিছত আপোনালোকে কেনেদৰে এড দেখাব পাৰিব ভিডিঅ'ত সেইসমূহ ইয়াত লিখা আছে। আমি ছেভ কৰি দিলোঁ, কাৰণ চবতে ডট দিয়া হৈ আছে, কাৰণ চিলেক্ট কৰা হৈছে চব। তাৰপিছত এতিয়া মেইন থিং কথাটো হৈছে যে গেট ভিউজ ৰিভিউড আফটাৰ ৰিচিং 4000 watch time and the provides 12 month and 10,000 subscriber upon reaching this how their hosts এই চেনেলটোত আপোনালোকে 4000 watch time 12 মাহত কমপ্লিট কৰিব লাগিব আৰু 1000 ছাবস্ক্ৰাইবাৰ আপোনালোকে এই চেনেলটোত আনিব লাগিব, তেতিয়াহে আপোনালোকে ইউটিউবৰ পৰা ইনকাম কৰিব পাৰিব। চ' ফ্ৰেণ্ড, আজি ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো বহুত দীঘলো হ'ল। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুসকললৈ আপোনালোকৰ, আৰু বেল আইকনটো আছে তাত প্ৰেছ কৰি দিব। তেতিয়া কি হ'ব যে মোৰ এই এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সহজে পাব। আজিৰ ভিডিঅ'টো অলপ বেছি দীঘল হ'ল আৰু মই ইয়াতে ইমানতে সামৰিছোঁ। জনাম পিছত আপোনালোকক কেনেদৰে আপোনালোকে এটা ইয়াত ভিডিঅ' আপলোড কৰিব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই। চ' বন্ধুসকল, কেনেদৰে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগে আপোনালোকে জানিলে। ইয়াৰ নেক্সট ভিডিঅ'ত মই জনাম আপোনালোকক কেনেদৰে আপোনালোকে এটা ভিডিঅ' ইউটিউবত পাব্লিছ কৰিব পাৰিব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বহুত লং হৈ গ'ল, সেইকাৰণে আমি ভিডিঅ'টো মই শ্বৰ্ট কৰিলোঁ, কাৰণ আপোনালোকে আমনি পাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক এণ্ড বেল আইকনটো প্ৰেছ কৰি দিয়ক। বেল আইকনটো প্ৰেছ কৰিলে কি হ'ব যে মোৰ লেটেষ্ট ভিডিঅ'বোৰ আপোনালোকে সহজে পাব চবচে প্ৰথমে। থেংক ইউ।